তোৰ বাপেৰ নাম্বাৰ দি 9854829259 হেল্ল' আপোনাৰ ল'ৰাটো আমি কিডনেপ কৰিছোঁ আপুনি 10 লাখ টকা দি আপোনাৰ ল'ৰাক লৈ যাওক পইচা লাগে বয় চলো চেলি গুড্ডু মোৰ কাৰণে গাঞ্জা দিব কৰি আছে বস হেল্ল' হয় হয় আচ্ছা আপোনাৰ ল'ৰাক কিডনেপ কৰিছে হয় হয় মই শুনিছোঁ ইয়াত কেইটামান গেংষ্টাৰে বহাৰ কথা বুলি হয় মই ঘৰতে আছোঁ বাৰু হয় হয় আৰু মই ছাৰৰ লগত কথা পাতি লওঁ আপুনি নিশ্চয় সহায় পাব আমাৰ পৰা ঠিক আছে হয় হেল্ল' আপোনাৰ দুটা কাহিনীৰ কথা কৈছিলোঁ লাডিঙৰ কথা কৈছিলোঁ জলদি হেল্ল' ছাৰ গুড মৰ্ণিং ছাৰ আগৰ নিচিনাকৈ আগৰ সেই গেংষ্টাৰটো আমাৰ ইয়াত যথেষ্ট শক্তি হৈ পৰিছে আৰু এইমাত্ৰই এজন লোকে মোক ফোন কৰি ক'লে যে তেওঁৰ ল'ৰাক বোলে কিডনেপ কৰিছে আৰু ছাৰ ইয়াত যথেষ্ট শিশুক নিয়োগ কৰা হৈছে এই কাৰ্যত আমি যোৱাবাৰ যি পুলিচ বাহিনী পঠাইছিলোঁ সেই বাহিনী আমি সম্পূৰ্ণ বিফল হ'লোঁ তাত যদি এইবাৰ পুলিচ বাহিনী ইয়াত পঠোৱাটো উচিত নহ'ব আমি বিশেষ চোৰাংচোৱাৰ পদ্ধতিত এই কামটো সম্পূৰ্ণ কৰিব লাগিব ঠিক আছে বাৰু ছাৰ আপোনাৰ লগত অলপ দেৰিকৈ কথা পাতি আছোঁ হেল্ল' হয় হয় আপোনাক বাৰু এড্ৰেছটো দিছে নেকি হয় নানিয়া বছৰলৈ বাৰু যাই আছোঁ আজি আমি অভিযান আৰম্ভ কৰি আছোঁ বাৰু ঠিক আছে বাৰু শান্তি নোহোৱা হৈছে ইহঁতৰ আজিতো কিবা এটা হ'ব ছাৰকে এবাৰ ফোন মাৰিলোঁ হেল্ল' ছাৰ মই যাবলৈ ওলাইছোঁ অভিযানলৈ ছাৰ মই কোনো চিভিল ড্ৰেছত যাম আৰু মোৰ লগত এজন ল'ৰা যাব ঠিক আছে বাৰু ছাৰ ৰাখোঁ হেল্ল' ছাৰ মই আহি পাইছোঁ আৰু মোৰ আগৰ পথৰতে তেওঁলোকে বাহৰ পাতি আছে ছাৰ হয়তো আজি মই এই পৃথিৱীৰ পৰা বিদায় ল'ম নহ'লে এই নৰপিশাচকেইটাক বিদায় দিম চবে নিজৰ জেগাত ঢুকি যাওক আজ পুলিচ আহিব পাৰে ঠিক নাই